ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ইংলিছ গ্ৰামাৰৰ ভইচ চেঞ্জৰ ওপৰত। ভইচ চেঞ্জ ইংলিছ গ্ৰামাৰৰ এটা খুব গুৰুত্বপূৰ্ণ বিষয়। আমি এই বিষয়টোৰ ওপৰত তন্নকৈ আলোচনা কৰিম। আশা কৰোঁ তোমালোকৰ সকলো কনফিউজন ডাউট দূৰ হ'ব আৰু তোমালোকে ভাল ধৰণেৰে ভইচ চেঞ্জ কৰিব পাৰিবা। এই ভিডিঅ'টো খুব মনোযোগেৰে চাবা আৰু এই ভিডিঅ'টো হয়তো কেইবাটা পাৰ্টত ভাগ হ'ব পাৰে, কাৰণ বহুত দীঘলীয়া এটা ভিডিঅ' আপলোড কৰিবলৈ দিগদাৰ হয়। হয়তো কেইবাটাও পাৰ্ট হ'ব পাৰে। প্ৰতিটো পাৰ্ট ভাল ধৰণে চাই ভইচ চেঞ্জৰ বিষয়ে ভাল ধৰণে বুজিবা বুলি আশা ৰাখিছোঁ। আহাচোন তেনেহ'লে আমি ভইচ চেঞ্জ কেনেদৰে কৰা হয়, এক্টিভ ভইচ কি, পেছিভ ভইচ কি, এইবিলাক ভাল ধৰণে জানি লওঁ আৰু ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ। ভইচ, প্ৰথমে আমি এটা চেণ্টেন্স চাই লওঁ। দ্য হাণ্টাৰ কিল্ড এ টাইগাৰ। দ্য হাণ্টাৰ কিল্ড এ টাইগাৰ। চিকাৰীজনে এটা বাঘ মাৰিছিল বা মাৰিলে। চিকাৰীজনে এটা বাঘ মাৰিলে। আকৌ এটা বাক্য লিখিছোঁ। এ টাইগাৰ ৱাজ কিল্ড বাই দ্য হাণ্টাৰ। এ টাইগাৰ ৱাজ কিল্ড বাই দ্য হাণ্টাৰ। এটা বাঘ চিকাৰীজনৰ দ্বাৰা মৰা হ'ল। দুইটা চেণ্টেন্সৰে অৰ্থ একেটাই, কিন্তু লিখাৰ ধৰণ দুটা বেলেগ বেলেগ। প্ৰথমটোত দ্য হাণ্টাৰ কিল্ড এ টাইগাৰ, চিকাৰীজনে এটা বাঘ মাৰিলে। দ্বিতীয় বাক্যটো এ টাইগাৰ ৱাজ কিল্ড বাই দ্য হাণ্টাৰ, এটা বাঘ মৰা হ'ল চিকাৰীজনৰ দ্বাৰা। ওপৰৰ দুয়োটা বাক্যৰে অৰ্থ একে, অৰ্থাৎ এটা বাক্যক আমি দুই ধৰণে প্ৰকাশ কৰিব পাৰোঁ। এটা বাক্য আমি এনেদৰে অৰ্থ চেঞ্জ নোহোৱাকৈ, মিনিংটো চেঞ্জ নোহোৱাকৈ দুই ধৰণেৰে লিখিব পাৰোঁ। এতিয়া এই প্ৰথম চেণ্টেন্সটোলৈ মন কৰিবা। 1 নং চেণ্টেন্সটোৰ কৰ্তা হ'ল দ্য হাণ্টাৰ। কোনে কৰিলে কামটো? বাঘটো কোনে মাৰিলে? চিকাৰীজনে মাৰিলে, দ্য হাণ্টাৰ। চেণ্টেন্সটোৰ কৰ্তা হ'ল দ্য হাণ্টাৰ, অৰ্থাৎ দ্য হাণ্টাৰে কামটো সম্পাদন পোনপটীয়াভাৱে কৰিছে। ডুৱাৰ অৱ দ্য একশ্যন, তেওঁ একশ্যন মানে কাম, ডুৱাৰ মানে কামটো কৰোঁতা, তেওঁ কামটোৰ কৰোঁতা। হাণ্টাৰজন কামটোৰ কৰোঁতা। সেইবাবে হাণ্টাৰজন হ'ল কিল ভাৰ্বৰ ছাবজেক্ট। কিল মানে মৰা বা হত্যা কৰা, বধ কৰা। কিল ভাৰ্বৰ ছাবজেক্ট হৈছে হাণ্টাৰ। কোনে কামটো কৰিলে? হাণ্টাৰে কৰিলে, ডুৱাৰ অৱ দ্য ৱৰ্ক। এই বাক্যটোত দ্য হাণ্টাৰ আলোচনাৰ প্ৰধান বিষয়বস্তু। আমি যেতিয়া কৈছোঁ দ্য হাণ্টাৰ কিল্ড এ টাইগাৰ বুলি যেতিয়া আমি কৈছোঁ, তেতিয়া আমি মুখ্য ভূমিকা এই চেণ্টেন্সটোত কোনে গ্ৰহণ কৰিছে? দ্য হাণ্টাৰে গ্ৰহণ কৰিছে। বাঘটো, চিকাৰীজনে বাঘটো মাৰিলে, মুখ্য ভূমিকা গ্ৰহণ কৰিছে দ্য হাণ্টাৰে। আলোচনাৰ প্ৰধান বিষয়বস্তু হৈছে দ্য হাণ্টাৰ। ইয়াত দ্য হাণ্টাৰ এক্টিভ বা সক্ৰিয়ভাৱে ই ছাবজেক্ট ৰূপে ব্যৱহাৰ হৈছে। ই কি কৰিছে? সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে কামটোত, আৰু সেইবাবে ই দ্য হাণ্টাৰ ছাবজেক্ট হৈ বহিছে। এতিয়া চাবা, যিবিলাক চেণ্টেন্সত ডুৱাৰ অৱ দ্য একশ্যন বা কৰ্তাজন সক্ৰিয় বা এক্টিভ, সেইবিলাক চেণ্টেন্সক এক্টিভ ভইচ বা কৰ্তা বাচ্য বোলা হয়। যিবিলাক চেণ্টেন্সত, এতিয়া এই চেণ্টেন্সটোত দ্য হাণ্টাৰ কি হৈছে? দ্য হাণ্টাৰজন ডুৱাৰ অৱ দ্য একশ্যন হৈছে। এই কিল্ড কাম একশ্যনটোৰ ডুৱাৰ হয় হাণ্টাৰজন। তেওঁ কি কৰিছে? পোনপটীয়াভাৱে কামটো কৰিছে, সক্ৰিয়ভাৱে এই চেণ্টেন্সটোত আছে। সেইবাবে এই চেণ্টেন্সটোত কি হৈছে? এই চেণ্টেন্সটো এক্টিভ ভইচত আছে, য'ত ডুৱাৰ অৱ দ্য একশ্যন এক্টিভ হৈ থাকে, সেইটোৱে হৈছে এক্টিভ ভইচ। এতিয়া ছেকেণ্ড চেণ্টেন্সটোলৈ মন কৰিবা। আনহাতে 2 নং চেণ্টেন্সটোত প্ৰাধান্য দিয়া হৈছে ভাৰ্বৰ দ্বাৰা হোৱা কামটোৰ গ্ৰহণ কৰোঁতা এ টাইগাৰক, ৰিচিভাৰ অৱ দ্য একশ্যন। এতিয়া কামটো হৈছে কি? কিল্ড। এইটো হৈছে
কিলটো হৈছে এটা কাম নহয় জানো কিলটো হৈছে এটা কাম একশ্যন কৰিছে কোনে হাণ্টাৰে কৰিছে ডুৱাৰ অফ দ্য একশ্যন হৈছে হাণ্টাৰ আৰু এই টাইগাৰটো হৈছে ৰিচিভাৰ অফ দ্য একশ্যন টাইগাৰে কামটো গ্ৰহণ কৰিছে আৰু হাণ্টাৰে কামটো কৰিছে আৰু এইটো হৈছে একশ্যনটো গ্ৰহণ কৰিছে কোনে টাইগাৰে হ'ল আৰু এই আমি ফাৰ্ষ্ট যিটো এক্টিভ ভইচৰ কথা ক'লোঁ তাত ডুৱাৰ অফ দ্য ৱৰ্ক কি হৈ থাকে এক্টিভত থাকে এক্টিভ ফৰ্মত থাকে সেইবাবে এইটো এক্টিভ ভইচ এইটো হৈছে কি এক্টিভ ভইচ আনহাতে এইটো ছেকেণ্ড চেণ্টেন্সটোলৈ চোৱা ইয়াত কি হৈছে এই টাইগাৰক বেছি প্ৰাধান্য দিয়া হৈছে ছেকেণ্ড চেণ্টেন্সটোত প্ৰাধান্য দিয়া হৈছে ভাৰ্বৰ দ্বাৰা হোৱা কামটো গ্ৰহণ কৰোঁতা এই টাইগাৰক এই টাইগাৰ হৈছে কামটো ৰিচিভাৰ গ্ৰহণ কৰোঁতা ৰিচিভাৰ অফ দ্য একশ্যন এই প্ৰাধান্য দিয়াৰ বাবেই এই টাইগাৰ ছেকেণ্ড চেণ্টেন্সটোৰ ছাবজেক্ট ৰূপে বহিছে আৰু ইয়াত প্ৰাধান্য দিয়া হৈছে এই টাইগাৰ ৱাজ কিল্ড এনেকৈও আমি এইখিনি যদি আমি নকৰোঁ বা নিলিখোঁ বা এনেকৈ তেতিয়াও অৰ্থটো প্ৰকাশ পাব কিন্তু এইটো চেণ্টেন্সৰ এই টাইগাৰ ৱাজ কিল্ড বাই দ্য হাণ্টাৰ বাঘটো মাৰিলে কোনে মাৰিলে হাণ্টাৰে মাৰিলে ইয়াত কিন্তু এই কোনে মাৰিলে সেইটো কথাত ইমান গুৰুত্ব দিয়া নাই বাঘটো মৰা কথাটোত বেছি গুৰুত্ব দিছে এই টাইগাৰ ৱাজ কিল্ড বাই দ্য হাণ্টাৰ সেইকাৰণে ইয়াত ৰিচিভাৰ অফ দ্য একশ্যনক বেছি গুৰুত্ব দিয়া হৈছে বাবে ই কি হৈছে ছাবজেক্ট হিচাপে বহিছে চেণ্টেন্সটোৰ এই চেণ্টেন্সটোত ডুৱাৰ অফ দ্য একশ্যন দ্য হাণ্টাৰ নিষ্ক্ৰিয় বা পেছিভ হৈ আছে ইয়াত কি হৈছে একদম পেছিভ ৰূপত আছে এইটো ডুৱাৰ অফ দ্য একশ্যন ইয়াত মানে পোনপটীয়াকৈ কামটো কৰা নাই ইয়াত গুৰুত্ব দিয়া হৈছে কামটোৰ ওপৰতহে গুৰুত্ব দিয়া হৈছে কৰ্তাজনৰ ওপৰত গুৰুত্ব দিয়া নাই বাঘটো মৰা কথাটোৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছে সেইকাৰণে ইয়াত কি হৈছে নিষ্ক্ৰিয়ভাৱে থকাৰ কাৰণে কি হৈছে যিবিলাক চেণ্টেন্সত ডুৱাৰ অফ দ্য একশ্যন নিষ্ক্ৰিয় বা পেছিভ সেইবিলাক চেণ্টেন্সৰ ভাৰ্ব হয় পেছিভ ভইচৰ এনেধৰণে যিবিলাক চেণ্টেন্স থাকে সেই চেণ্টেন্সবিলাক পেছিভ ভইচত থাকে এতিয়া এটা আৰু দুটামান যদি এক্সাম্পল লওঁ তোমালোকে ভাল ধৰণে বুজি পাবা এইটো হৈছে এক্টিভ ভইচৰ চেণ্টেন্সটো চোৱা মাই মাদাৰ প্লান্টেড দিছ ট্ৰি মোৰ মায়ে এই গছজোপা ৰুইছে ইয়াত কাৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছে ডুৱাৰ অফ দ্য একশ্যন কোন মাই মাদাৰ গছজোপা কোনে ৰুলে মাই মাদাৰে ৰুলে আৰু ইয়াত হৈছে একশ্যনটো হৈছে কি কামটো হৈছে কি ভাৰ্বটো হৈছে প্লান্টেড আৰু ৰিচিভাৰ অফ দ্য ৱৰ্ক কি ৰিচিভাৰ অফ দ্য একশ্যন কি দিছ ট্ৰি ইয়াত বেছিকৈ গুৰুত্ব দিয়া হৈছে মাই মাদাৰৰ ওপৰত কামটো ডুৱাৰ অফ দ্য ৱৰ্কৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছে ই পোনপটীয়াভাৱে কামটো কৰিছে মাই মাদাৰে পোনপটীয়াভাৱে কামটো কৰিছে সেইকাৰণে কি হৈছে এইটো এক্টিভ ভইচত আছে আনহাতে পেছিভ ভইচৰ চেণ্টেন্সটো চোৱা দিছ ট্ৰি ৱাজ প্লান্টেড বাই মাই মাদাৰ গছজোপা ৰোৱা হ'ল কোনে মোৰ মাৰ দ্বাৰা কোনে ৰুলে মোৰ মায়ে ৰুলে ইয়াত কিন্তু কামটোৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছে বা গছজোপা দিছ ট্ৰি ৱাজ প্লান্টেড বাই মাই মাদাৰ ইয়াত কি হৈছে মাই মাদাৰ ডুৱাৰ অফ দ্য একশ্যন একদম নিষ্ক্ৰিয়ভাৱে আছে পোনপটীয়াভাৱে কৰা নাই এই চেণ্টেন্সটোত পোনপটীয়াভাৱে গুৰুত্বটো পাইছে ডুৱাৰ অফ দ্য একশ্যনে যিজনে কৰিছে কামটো পোনপটীয়াভাৱে গুৰুত্বটো পাইছে মাই মাদাৰ প্লান্টেড দিছ ট্ৰি বুলি কওঁতে পোনপটীয়াভাৱে গুৰুত্বটো পাইছে কিন্তু ইয়াত কি হৈছে গছ ৰোৱা কাৰ্যটোহে বেছি গুৰুত্ব পাইছে দিছ ট্ৰি ৱাজ প্লান্টেড বাই মাই মাদাৰ আৰু এটা এক্সাম্পল চাই লোৱা এক্টিভ ভইচৰ চেণ্টেন্সটোত আছে ৰুবিনা ক্লিন দ্য ৰুম ৰুবিনায়ে ৰুমটো পৰিষ্কাৰ কৰিলে ৰুবিনা ক্লিন দ্য ৰুম ইয়াত ৰুবিনাই গুৰুত্বটো পাইছে ডুৱাৰ অফ দ্য একশ্যন কোন ইয়াত ৰুবিনা ক্লিন দ্য ৰুম কৰ্তাজনে ইয়াত গুৰুত্বটো পাইছে ছেকেণ্ডটোত চাবা পেছিভটোত চাবা দ্য ৰুম ৱাজ ক্লিনড ৰুমটো চাফা কৰা হ'ল বাই ৰুবিনা কোনে কৰিলে কেতিয়াবা দৰকাৰ নোহোৱাকৈ এইডোখৰ যদি আমি নিদিওঁ চেণ্টেন্স এটা কিন্তু সম্পূৰ্ণ হৈ পৰিব চেণ্টেন্স এটা
দ্য ৰুম ৱাজ ক্লিনড, ৰুমটো পৰিষ্কাৰ কৰা হ'ল। ইয়াত কোনে কৰিলে ইমান গুৰুত্ব ইয়াত নাই পোৱা, কিন্তু উল্লেখ কৰিলে কি হ'ব, কমকৈ হ'লেও ই গুৰুত্ব পাইছে। দ্য ৰুম ৱাজ ক্লিন বাই ৰুবিনা, ৰুমটো পৰিষ্কাৰ কৰা হ'ল ৰুবিনাৰ দ্বাৰা। এতিয়া ৰুবিনা ইয়াত নিষ্ক্ৰিয় হৈ আছে, ইমান সক্ৰিয় হৈ থকা নাই, সেইবাবে এইটো পেচিভ ভইচ। আৰু ইয়াত যিহেতু ৰুবিনা কৰ্তাজন একদম এক্টিভত আছে, ৰুবিনা ক্লিন দ্য ৰুম, ৰুবিনাই ৰুমটো চাফা কৰিলে, পৰিষ্কাৰ কৰিলে ইয়াত, সেইটো কাৰণে এইটো এক্টিভ ভইচ। এতিয়া আহোঁ ৰুলছ ফৰ চেঞ্জ অফ ভইচ। এতিয়া চাবা ইয়াত কি কৈছে, এটা এখন টেবুলৰ নিচিনাকৈ বনাই দিছোঁ। দ্য হাণ্টাৰ কিল্ড এ টাইগাৰ, এক্টিভ ভইচ। এ টাইগাৰ ৱাজ কিল্ড বাই দ্য হাণ্টাৰ। ইয়াত এটা লিখিছোঁ চোৱা, ট্ৰানজিটিভ ভাৰ্ব, এই শব্দটো পাইছানে, ট্ৰানজিটিভ ভাৰ্ব। এতিয়া ট্ৰানজিটিভ ভাৰ্ব এইখিনিতে এটা কথা মন কৰিব লাগিব, ট্ৰানজিটিভ ভাৰ্ব সদায় এক্টিভ ভইচত থাকে, আৰু ট্ৰানজিটিভ ভাৰ্ব থকা চেণ্টেন্সবিলাকহে পেচিভলৈ নিয়া হয়। ট্ৰানজিটিভ ভাৰ্ব থকা চেণ্টেন্সৰহে ভইচ চেঞ্জ হয়, পেচিভলৈ নিব পাৰি। ট্ৰানজিটিভ ভাৰ্ব এতিয়া কোনবিলাক, ট্ৰানজিটিভ ভাৰ্বছ আৰ দ্য একশ্যনছ ডেট হেভ এন অবজেক্ট টু ৰিচিভ দ্য একশ্যন। এই এনেকুৱা এটা ভাৰ্ব মানে ক্ৰিয়া, এনেকুৱা এটা ক্ৰিয়া যিটো ক্ৰিয়া গ্ৰহণ কৰিবলৈ এটা অবজেক্ট থাকে। দ্য হাণ্টাৰ কিল্ড, হাণ্টাৰজনে মাৰিলে, এতিয়া কাক মাৰিলে, কামটো কোনে গ্ৰহণ কৰিব, টাইগাৰে গ্ৰহণ কৰিলে। এই এনেকৈ যে যিটো অবজেক্ট থাকে, যিবিলাক ভাৰ্বৰ এটা অবজেক্ট থাকে, সেই ভাৰ্বটো গ্ৰহণ কৰিবলৈ কোনোবা থাকে, বা এই কামটোৰ প্ৰভাৱ যাৰ ওপৰত কাৰোবাৰ ওপৰত পৰে, তেনেকুৱা ভাৰ্ববিলাকেই হৈছে ট্ৰানজিটিভ ভাৰ্ব। কিছুমান ভাৰ্ব থাকে যাৰ প্ৰভাৱ কাৰো ওপৰত নপৰে। এতিয়া চাবা, ট্ৰানজিটিভ ভাৰ্বৰ সদায় এটা অবজেক্ট থাকে যাৰ ওপৰত সেই ট্ৰানজিটিভ ভাৰ্বটোৰ প্ৰভাৱ পৰে। এতিয়া চোৱা, এই কিল্ড বুলি কওঁতে হাণ্টাৰজনে মাৰিলে, কিল্ড, কাক মাৰিলে, এ টাইগাৰ, প্ৰভাৱ কাৰ ওপৰত পৰিলে, এই টাইগাৰৰ ওপৰত পৰিলে। এনেকৈ এটা অবজেক্ট থাকিব আৰু এই কামটোৰ প্ৰভাৱ তাৰ ওপৰত পৰিব। এতিয়া ইনট্ৰানজিটিভ ভাৰ্বৰ অবজেক্ট নাথাকে, এটা মই এক্সাম্পল দিলে তোমালোকে বেছিকৈ বুজি পাবা। চি ৱাজ ডান্সিং, এই ডান্সিঙৰ প্ৰভাৱ কাৰ ওপৰত পৰা নাই, ডান্সিঙৰ প্ৰভাৱ এই ভাৰ্বটোৱে কাকো এফেক্ট কৰা নাই, কাকো প্ৰভাৱ পেলোৱা নাই, তাই নিজে নিজেই নাচিছিলে। চি ৱাজ ডান্সিং, তাই নাচিছিলে, তাই নিজে নিজে নাচি আছিলে, এই কামটোৱে কাকো প্ৰভাৱ পেলোৱা নাই, অবজেক্ট নাই। এনেকুৱা ভাৰ্ববিলাক হৈছে ইনট্ৰানজিটিভ, আৰু এইবিলাক হৈছে ট্ৰানজিটিভ, যাৰ প্ৰভাৱ কাৰোবাৰ ওপৰত পৰে। আৰু এনেকুৱা ট্ৰানজিটিভ ভাৰ্ব থকা চেণ্টেন্সবিলাকহে কি হয়, ভইচ চেঞ্জ হয়। এতিয়া আমি কি কৰোঁ, এতিয়া ৰুলখিনিৰ মাজলৈ সোমাই যাওঁ আহা। এইটো হৈছে এক্টিভ ভইচ, এইটো হৈছে পেচিভ ভইচ। এক্টিভ ভইচৰ অবজেক্টটো পেচিভ ভইচত ছাবজেক্টলৈ ৰূপান্তৰিত হয়, এইটো দেখিছানে। এতিয়া এক্টিভ ভইচৰ যিটো অবজেক্ট, সেইটো ক'লৈ গুচি আহিছে, পেচিভ ভইচত ছাবজেক্টৰ ঘৰলৈ গুচি আহিছে, ছাবজেক্টলৈ ৰূপান্তৰিত হৈছে। ইয়াত এইটো অবজেক্ট হৈছে, ইয়াত কিন্তু ছাবজেক্ট হৈছেহি। এইটো হৈছে ফাৰ্ষ্ট ৰুল, যিটো হৈছে এক্টিভ ভইচৰ পৰা আমি পেচিভ ভইচলৈ নিওঁতে কি হ'ব, এক্টিভ ভইচত যিটো অবজেক্ট হিচাপে থাকিব, সেইটো আমি পেচিভ ভইচ কৰোঁতে ছাবজেক্ট হিচাপে বহুৱাব লাগিব। নেক্সট ৰুলটো চাবা, এক্টিভ ভইচৰ ছাবজেক্টটো পেচিভ ভইচত অবজেক্টলৈ ৰূপান্তৰিত হ'ব, তেতিয়া এই অবজেক্টটোৰ আগত সাধাৰণতে বাই প্ৰিপজিশ্যনটো ব্যৱহাৰ হ'ব। ইয়াত কি হৈছে চোৱা, এক্টিভ ভইচৰ যিটো ছাবজেক্ট, সেইটো আকৌ পেচিভ ভইচত কিহলৈ ৰূপান্তৰিত হৈছে, অবজেক্টলৈ ৰূপান্তৰিত হৈছে। দ্য হাণ্টাৰটো কি হৈছে, ইয়াত অবজেক্ট হৈছেহি, আৰু কি হৈছে, তাৰ আগত এটা প্ৰিপজিশ্যন লাগিছে, সেইটো হৈছে বাই। সাধাৰণতে বেছিভাগ ভইচ চেঞ্জ কৰোঁতে এই বাই প্ৰিপজিশ্যনেই আগত অবজেক্ট, পেচিভ ভইচৰ অবজেক্টৰ আগত বাই প্ৰিপজিশ্যনটোৱে বহে। কিন্তু যেতিয়া ন' ভাৰ্ব থাকে, যেতিয়া এই ভাৰ্বটোৱে এইখিনিত যদি ন' থাকে, ভাৰ্বটো ইয়াত যদি এতিয়া কিল্ড আছে ভাৰ্বটো, ইয়াত যদি ন' ভাৰ্ব থাকে, তেতিয়া কিন্তু ইয়াত বাই নবহিব, টু বহিব। ন' থাকিলে টু বহিব, ছাৰপ্ৰাইজ বা শ্বক থাকিলে এড বহিব, প্লিজ বা ছেটিছফাই থাকিলে উইথ, প্লিজ উইথ, ছেটিছফাই উইথ, তেনেকৈ আই ন' হিম, হি ইজ ন'ন টু মি, এনেকৈ বহিব, বাই নবহে।
আমি পাছত এটা এক্সাম্পল মই দেখাইছোঁ, সেইটো চাবা তোমালোকে। এতিয়া 3 নম্বৰ ৰুলটোলৈ আহোঁ। টেবুলখন ওচৰত থাকিলে ভাল ধৰণে বুজি পাবা। 3 নম্বৰ ৰুলটো চোৱা। এক্টিভ ভইচৰ প্ৰিন্সিপল ভাৰ্বটো পেছিভ ভইচত পাষ্ট পাৰ্টিচিপল ফৰ্মত ব্যৱহৃত হ'ব। এতিয়া এইখিনিলৈকে আমি বুজি লওঁ। ইয়াত কি হ'ল, এইটো পাষ্ট টেন্সত আছে, কিল্ড আছে, আৰু ইয়াতো যদিও কিল্ড বহিছে, এইটো পাষ্ট পাৰ্টিচিপল ফৰ্মত ব্যৱহাৰ হৈছে। এইটো পাষ্ট পাৰ্টিচিপল হিচাপে ব্যৱহাৰ হৈছে। আৰু এক্টিভ ভইচৰ যিটো ভাৰ্ব সেইটো সদায় পেছিভ ভইচ কৰোঁতে পাষ্ট পাৰ্টিচিপল হৈ বহে। সেইটো একদম ইম্পৰ্টেণ্ট পইণ্ট। পাষ্ট পাৰ্টিচিপল হ'বই, আৰু তাৰ আগত বি ভাৰ্ব লাগিব। মই ইয়াত কি দিছোঁ, ৱাজ দিছোঁ। বি ভাৰ্ব লাগিব, কিন্তু বি ভাৰ্ব আমি কেনেকৈ কেইটামান কণ্ডিশ্যন আছে বি ভাৰ্ব বহুৱা। বি ভাৰ্ব বুলি ক'লে এম, ইজ, আৰ, ৱাজ, ৱেৰ এইকেইটা সোমাই পৰে। এই 5টা বি ভাৰ্বৰ ফৰ্ম এইকেইটা সোমাই পৰে, আৰু এইকেইটা বহিব, কিন্তু তাত কণ্ডিশ্যনটো কি থাকিব, পেছিভ ভইচৰ ছাবজেক্টৰ নাম্বাৰ আৰু পাৰ্চন। নাম্বাৰ, ইয়াত কেইটা বাঘ আছে, এটা বাঘ মাৰিলে, হয় নহয়, এটা বাঘ মাৰিলে কাৰণে ৱাজ হ'ল। আৰু টেন্সৰ ওপৰত গুৰুত্ব দিব লাগিব। আৰু এক্টিভ ভইচৰ ভাৰ্বটো টেন্স অনুসৰি সঠিক ৰূপে ব্যৱহৃত হ'ব। এতিয়া চাবা, এক্টিভ ভইচৰ টেন্সটো কোন টেন্সত আছে, পাষ্ট টেন্সত, সেইকাৰণে ৱাজ বহিলে। আৰু এইটো টাইগাৰ কেইটা আছে, এ টাইগাৰ মেনশ্যন কৰি দিছে। এটা টাইগাৰ হোৱাৰ কাৰণে এইটো ছিংগুলাৰ নাম্বাৰ আৰু পাষ্ট টেন্স হোৱাৰ কাৰণে ৱাজ বহিলে। কিন্তু ইয়াত যদি টাইগাৰ্ছ থাকিলেহেঁতেন, দ্য হাণ্টাৰ কিল দ্য টাইগাৰ্ছ, বাঘ কেইটা মাৰিলে এনেকৈ যদি থাকিলেহেঁতেন, তেতিয়া দ্য টাইগাৰ্ছ ৱেৰ হ'লহেঁতেন ইয়াত, কাৰণ প্লুৰেল নাম্বাৰ হৈ যোৱাৰ লগে লগে ইয়াত ৱেৰ হ'লহেঁতেন। তেনেকৈ কণ্ডিশ্যন লৈ পেলাই টেন্সটো কোন টেন্সত আছে, আৰু প্লাছ ইয়াত যদি ই ডি নাথাকিলেহেঁতেন, কিল বুলি যদি নাথাকিলেহেঁতেন, ই ডিটো যদি নাথাকিলেহেঁতেন, তেতিয়াহ'লে দ্য হাণ্টাৰ কিল এ টাইগাৰ, এই টাইগাৰ তেতিয়া ইজ হ'লহেঁতেন। ইয়াত এই টাইগাৰ ইজ কিল্ড, এইটো পাষ্ট পাৰ্টিচিপলেই হ'ব, সদায় এইটো পাষ্ট পাৰ্টিচিপলেই হ'ব। তেতিয়া এই টাইগাৰ ইজ কিল্ড বাই দ্য হাণ্টাৰ। তেনেধৰণে কি চোৱা, এই বি ভাৰ্বৰ ফৰ্মটো কাৰ ওপৰত ডিপেণ্ড কৰিব, ইয়াৰ পেছিভ ভইচৰ ছাবজেক্টৰ নাম্বাৰ আৰু পাৰ্চনৰ ওপৰত ডিপেণ্ড কৰিব, আৰু এক্টিভ ভইচৰ ভাৰ্বটোৰ কোন টেন্সত আছে তাৰ ওপৰত ডিপেণ্ড কৰি বি ভাৰ্বৰ এটা ফৰ্ম ইয়াত বহিব। এটা এক্সাম্পল ল'লে ভাল ধৰণে বুজি পাবা। চিলড্ৰেন লাইক মেংগোজ। এইটো প্ৰেজেণ্ট টেন্সৰ এটা চেণ্টেন্স, আৰু ইয়াৰ অবজেক্টটো কি হৈ আছে, প্লুৰেল ফৰ্মত আছে। এইটো যেতিয়া ছাবজেক্ট হ'বহি প্লুৰেল ফৰ্মত, মেংগোজ আৰ হ'ব। প্লুৰেল ফৰ্ম থকাৰ কাৰণে, প্ৰেজেণ্ট টেন্সত থকাৰ কাৰণে বি ভাৰ্ব লাগিলে আৰ। লাইকড বাই চিলড্ৰেন। নেক্সট চেণ্টেন্সটো এক্টিভ ভইচৰ চেণ্টেন্সটো কণ্টিনিউৱাছ টেন্স হ'লে, এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ হওক, পাষ্ট কণ্টিনিউৱাছ টেন্স হওক, এনেকৈ কণ্টিনিউৱাছ টেন্স হ'লে পেছিভ ভইচ কৰোঁতে বি ভাৰ্ব আৰু প্ৰিন্সিপল ভাৰ্বৰ যিটো পাষ্ট পাৰ্টিচিপল থাকে, তাৰ মাজত প্ৰিন্সিপল ভাৰ্বৰ মাজত কি বহিব, বিং বহিব। ৰূপম ইজ চেলিং বুকছ। এইটো কণ্টিনিউৱাছ টেন্সত আছে। বুকছ প্লুৰেল ফৰ্মত থকাৰ কাৰণে আৰ। বিং চ'ল্ড বাই ৰূপম, বি ভাৰ্ব আৰু পাষ্ট প্ৰিন্সিপল ভাৰ্বৰ এইটো পাষ্ট পাৰ্টিচিপল আৰু বি ভাৰ্বৰ মাজত বিং বহিলে, আৰু চেলৰ পাষ্ট পাৰ্টিচিপল চ'ল্ড। হি ৱাজ ৰিডিং এ বুক। এইটো ছাবজেক্ট হ'লহি, এ বুক ৱাজ বিং ৰিড বাই হিম। ৰিডৰ পাষ্ট পাৰ্টিচিপলো ৰিডেই হয়। এ বুক ৱাজ বিং ৰিড বাই হিম। এনেধৰণে কণ্টিনিউৱাছ টেন্স থাকিলে বি ভাৰ্ব আৰু যিটো প্ৰিন্সিপল ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল তাৰ মাজত বিং বহুৱাই দিবা, তেতিয়া ভইচ চেঞ্জ কৰিব পাৰিবা। এতিয়া আমি এতিয়ালৈকে যিখিনি ৰুল শিকিলোঁ তাৰ ওপৰত কেইটামান ভইচ চেঞ্জ চাওঁ আহা। হি লাভছ মি, মিটো আই হৈ যাব। আই এম লাভড বাই হিম। বি ভাৰ্ব, আই পাছত এম লাগে বি ভাৰ্ব, আৰু প্ৰেজেণ্ট টেন্সত আছে। লাভটো লাভড হৈ গ'ল, পাষ্ট পাৰ্টিচিপল হৈ গ'ল, বাই হিম। দ্য চাইল্ড প্লেজ ডল। ডল
doll is played by the child. Simple present tense or sentence. I know him. I know him. Know থাকিলে by নহয় to হয়. He is known to me. I shall buy a radio. এটো future tense আছে. A radio will আৰু be এটা লাগিব. A radio will be bought by me. I to ইয়াত me হৈ যাব. Past tense এটা চোৱা. The girl plucked flower. Flowers were. Past tense আৰু plural formত থকা কাৰণে were plucked by the girl. Continuous tense এটা চাই লওঁ. She is drawing a picture. A picture is being drawn by her. Continuous tense থকা কাৰণে be verb আৰু ভাৰ্বটোৰ মাজত কি লাগিলে being লাগিলে ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে খুব ভালদৰে বুজি কিবা যদি নুবুজা আছে কনফিউজন আছে কমেন্ট বক্সত কমেন্ট কৰিবা আৰু ইয়াৰ নেক্সট পাৰ্টটোলৈ অতি সোনকালে তোমালোকৰ ওচৰলৈ আহি আছো আজিলৈ ইমানতে সামৰিছো ধন্যবাদ